আপোনালোকে জানেনে আজিকালি কম্পিউটাৰ যিবোৰ ৰং সেই ৰংটো ক'লা কিয় হ'ল? নমস্কাৰ সকলোকে মোৰ চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক জনাব লৈছোঁ এটা শ্বৰ্ট ফেক্ট। আপোনালোকে হয়তো জানে যে আগৰ যিবোৰ কম্পিউটাৰ আছিল সেই কম্পিউটাৰবিলাক বগা কালাৰৰ আছিল আৰু আজিকালি যিবিলাক কম্পিউটাৰ আছে সেই কম্পিউটাৰবোৰ ক'লা কালাৰৰ হৈ গ'ল, কালাৰটো চেঞ্জ হৈ গ'ল। এই পৰিৱৰ্তন কিহৰ বাবে? এই বিষয়ে জানিবলৈ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এটা সময় আছিল যেতিয়া কম্পিউটাৰ আৰম্ভণি ঘটিছিল, কম্পিউটাৰ আৱিষ্কাৰ হৈছিল। সেই সময়ত কম্পিউটাৰবোৰ একোটাকৈ বিশাল আকৃতিৰ আছিল, ইমানেই বিশাল আকৃতিৰ আছিল যে সেই কম্পিউটাৰবোৰ ব্যৱহাৰ কৰিবলৈ একোটাকৈ ৰুমৰ প্ৰয়োজন হৈছিল। টেকন'লজিৰ বিকাশৰ লগতে 80s আৰু 90sত ক্ৰমে কম্পিউটাৰবোৰ সৰু হৈ পৰিল আৰু সেই সময়তে 80 আৰু 90ৰ দশকত কম্পিউটাৰৰ যিটো ৰং আছিল সেই ৰংটো বগা আছিল। আৰু সেই সময়ত কম্পিউটাৰবোৰ বগা হোৱাৰ মূল কাৰণটো আছিল অফিচ ইউজ। সাধাৰণতে সেই সময়ত আৰু এই সময়তো অফিচৰ যিটো ৰং থাকে প্ৰায়ভাগ বগাই থাকে আৰু সেই বগা কালাৰটো অফিচৰ লগত মিলাবৰ কাৰণে কম্পিউটাৰৰ ৰঙো বগা কৰি ৰখা হৈছিল। সেই সময়ত কম্পিউটাৰ ইউজ কৰা মানুহ খুব কম আছিল আৰু সেইকাৰণে প্ৰায় অফিচতেই কম্পিউটাৰবোৰ ৰখা হৈছিলে। দিন বাগৰাৰ লগে লগে মানুহৰ ঘৰতো কম্পিউটাৰৰ প্ৰয়োগ হৈ উঠিল আৰু সেই সময়তে কোম্পানীবিলাকে সিদ্ধান্ত ল'লে যিহেতু কম্পিউটাৰবোৰ ব্যৱহাৰ অকল অফিচতে হৈ থকা নাই, মানুহৰ ঘৰলৈকো সোমালে। সেইকাৰণে সেই সময়তে কম্পিউটাৰৰ যিটো কালাৰ আছিল বগাৰ ঠাইত ক'লা আনিলে। কম্পিউটাৰ ক'লা হোৱাৰ আগতেও প্ৰথমতে বগা দেখা গৈছিল আৰু তাৰপিছত চিলভাৰ কালাৰ আহিছিল আৰু তাৰপিছত বৰ্তমান যিবোৰ কম্পিউটাৰ আমি দেখিবলৈ পাওঁ সেইবোৰ প্ৰায়ে ক'লা ৰঙৰ হয়। বৰ্তমানৰ কম্পিউটাৰবোৰ ক'লা হোৱাৰ ছেকেণ্ড ফেক্টৰ হৈছে পলিমাৰ। আগৰ বগা কম্পিউটাৰত ব্যৱহাৰ হোৱা পলিমাৰৰ দামটো বহুত বেছি আছিল বৰ্তমান ব্যৱহাৰ হোৱা কম্পিউটাৰৰ তুলনাত। এইটোও এটা কাৰণ বৰ্তমানৰ কম্পিউটাৰবোৰ ক'লা হোৱাৰ। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কম্পিউটাৰৰ কালাৰ চেঞ্জ হোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো গম পালে। কি ধৰণে এনেদৰে কালাৰ চেঞ্জ হ'ল কম্পিউটাৰৰ বিভিন্ন সময়ত, বিভিন্ন কাৰণত, বিভিন্ন জেনেৰেশ্যনত। তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ হ'ম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোকে বিদায়।